हैप्पी बर्थडे মোৰ প্ৰিয় ভণ্টি দেই কেনেকুৱা গণিছে বেলেগৰ পইচা লুটি ললে হেল্ল' নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম আজি বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ কিয়নো আজি মোৰ ভণ্টি বাৰ্থডে কিন্তু এতিয়ালৈকে উইচ কৰা নাই হেপ্পী বাৰ্থডে মোৰ প্ৰিয় ভণ্টি দেই আৰু লগতে আজি ভণ্টি কিবা এটা গিফ্ট লৈ ল'ম য'ত আইফোনৰ দোকান বুলি ক'ব নোৱাৰি হ'লেও আইফোন এটা লৈ ল'ম বুলি ভাবিছিলোঁ কিন্তু কি আইফোন ইমান দামী এইকেইটা চাই লওক এইকেইটা আইফোনকেইটা লৈনো কিনো কৰিম তাকে ভাবিলোঁ সস্তীয়াকৈ লৈ লওঁ তাতে ইমান যিটো বজেট আছে তাকে লৈ লওঁ ঠিক আছে আৰু ইয়াত কেনেকুৱা মোবাইল চাই দেখিব পালোঁ আৰু মোবাইলটো চাব পাৰিছে ইয়াৰ C31 প'ক' আছে প'ক' হয় আৰু এইটো আপোনাৰ প'ক' C50 ঠিক আৰু ইয়াৰ প্ৰাইচটো সুধিম তাৰ লগতে চাওক কিমান বাজেটৰ ওপৰত কথা হ'ব না ভাই এতিয়া জানেচোন ন এতিয়া বগা কাপোৰ দেখিছে যে 45 হোৱাই নাই আৰু ভালদৰে পাৰ্টি কৰিবও পৰা নাযাব সেইকাৰণে অলপ পাৰ্টিৰ কাৰণে পইচা থ'বও লাগিব যাতে পাছলৈ খাব পাৰি আৰু দেই আৰু লগতে কেইটা মোবাইল লৈ লওঁ তাৰপিছত দাদা সুধি লওঁ মোবাইলটো ওলাই লওঁ দাদা এই মোবাইলটো ওলাই দিয়কচোন চাই লওঁ এইটো দুটা প্ৰাইচটো কৈ দিয়কচোন বাৰু হা এইটো 9500 হেনো এইটো আপোনাৰ প'ক' হয় ঠিক আছে প'ক' C31 2GB ৰেমৰ এইটো ই খুলি এইটো চাই লওঁ ঠিক আছে প্ৰথমে এইটো কৈছে 9000 নিকালে ইয়াৰ বেগটোহে অলপ কেনেকুৱা লাগিছে আৰু দেই ইয়াৰ বেগটো সিমান হাই ফাই লগা নাই বা ফোনটো ঠিক আছে ইয়াৰ বেগটো এইটো চাইজে মোক ভাল নাই লগা কিন্তু দেই আৰু চাওঁতে ঠিক ঠাক আছে আৰু ইয়াৰ ডিটেইলছ অলপ চাই ল'ম বাৰু ইয়াৰ আপুনি চাব পাৰে কেমেৰা 13+2+2 আৰু ফোন কেমেৰা 5MP চেল্ফি কেমেৰা দেই ইমান খাছ নহয় আৰু তাৰ বাদে আপোনাৰ এইটো কিন্তু ইয়াৰ গেমিং কাৰণে ঠিক হ'ব 4GB আৰু 64GB ৰেম কাৰণ ই আপোনাৰ 4G মোবাইল হয় আৰু 4G মোবাইল অলপ ভাল অলপ চাওঁ না মানে ইয়াৰ বেগটো ভাল নাই অলপ ৰিয়েলমি চাওঁচোন বাৰু কেনেকুৱা আছে ৰিয়েলমিটো এইটো ৰিয়েলমি ইয়াৰ চাই লওঁ ইয়াৰ বেগটো ভাল লাগিছে ইয়াৰ বেগটো ঠিক আছে আৰু ইয়াৰ লাইটিং এইটো ষ্টাইল OP চাই মজা লাগিব ৰিয়েলমিৰ ষ্টাইলে মজা কিন্তু প'ক' হ'লেও ভালে থাকে কিন্তু ইয়াৰ হ'লে সিমান বেক চাইড ইমান ভাল নাই আৰু ইয়াৰ ফোনটো ভাল আছে একদম মানে ৱেটো বেছি নাই একদম হালকা চাই ল আৰু ইয়াৰ ডিটেইলছটো চাই ল'ম বাৰু দেই ইয়াৰ বন্ধুসকল এতিয়া অনলাইনত চাৰ্চ কৰি দেখাম আপোনালোকক দেখিব পাইছে 4G ভোল্ট আৰু 4G দিয়া আছে 4G ভোল্টৰ মতলব হৈছে আপুনি যেতিয়া ফোন কৰে কাৰোবাক তেন্তে আপোনাৰ অট'মেটিক নেটটো অফ হৈ নাযায় যদি অনলি 4G থাকে তেন্তে যদি আপোনাক কাৰোবাক ফোন কৰে তেন্তে অট'মেটিক আপোনাৰ ডাটা যদি খোলা থাকে তেন্তে অট'মেটিক অফ হৈ যাব মানে আপুনি কথা পাতি যদি নেট চলাব নোৱাৰে তাৰ অলপ কিবা অসুবিধা হ'ব আৰু ইয়াত ডিটেইলছ আপুনি চাব পাৰিছে ইয়াত চাব পাৰে আপোনাৰ 50 এইটো আপোনাৰ ৰিয়েল কেমেৰা আছে 50MP প্লাছ আপোনাৰ দিয়া আছে 0.3MP মানে ডুৱেল কেমেৰা দিয়া আছে না এটা আপোনাৰ থাকিব আৰু এইটোত কোন আছিলে এইটো আছিলে মানে এইটো দুটাৰ ভিতৰত এটা আছে আপোনাৰ 50MP আৰু এটা আছে 0.3 মেগাপিক্সেল আকৌ দেই মেগাপিক্সেল MP মতলব আৰু মেগাপিক্সেল ক'ব লাগিব আৰু লগত ইয়াত যোনটো ফোন দিয়া আছে ইয়াৰ ফোন কেমেৰা দিয়া আছে এইটো আপোনাৰ এইটো 5 মেগাপিক্সেল আৰু আপোনাৰ বেটাৰী কোৱালিটি বহুত ভাল দিয়া আছে আৰু লগতে ইয়াৰ ডুৱেল চিম একো টেনশ্যন নাই ইয়াৰ মানে ডিটেইলছ গোটেইকেইটাও ভালে আছে এতিয়া ইয়াৰ ফোনটো ভাল লাগিছে এতিয়া তোক ভাল লাগিছে নাই লগা সেইটো চাই লওঁ ভাল লাগিছে তেনে দাদাক সুধো প্ৰাইচটো 10,500 তেতিয়া ইয়াৰ অনলাইনত প্ৰাইচটো চাই ল'ম বাৰু যদি কম কৈছে নে বেছি কৈছে এইটো আপুনি নিজে দেখা পাব আৰু এটকাও বেছি কোৱা নাই এটকা বেছি কৈছে নেকি এটকা বেছি কৈছে বাৰু ইয়াত অনলাইনকৈ দামত ইয়াত 25% ডিছকাউণ্ট দিয়া আছে এতিয়া আপোনাক কৈ দিওঁ যদি অনলাইনৰ আৰু অফলাইন আপুনি বস্তুটো যদি লয় যদি অনলাইনত যদি কিবা এটা বস্তু যদি বেয়া হৈ যায় লোৱাৰ পাছত ইয়াত মোবাইল হওক কোনোবা লেপটপ হওক ইয়াত টিভি হওক তেন্তে আপুনি ছাৰ্ভিচিং দিয়াৰ
একো ইমান সুবিধা নাপায়। যদি আপুনি যদি অফলাইন ষ্ট'ৰৰ পৰা যদি লয় তেন্তে আপুনি মানে যিমানো আপোনাৰ প্ৰব্লেম থাকে মোবাইলত আপুনি ডাইৰেক্ট অনাৰৰ লগত কথা পাতিব পাৰিব আৰু কিবা যদি প্ৰব্লেম থাকে সেইটো আপুনি জনাব পাৰিব আৰু ইয়াৰ ছাৰ্ভিচিং ইয়াতে হৈ যাব ন ছাৰ্ভিচিং তেন্তে সকলো ছাৰ্ভিচিং হৈ যাব। ইয়াত আপোনাৰ দিয়া আছে কি কি সেইটো চাই লওঁ। এইটো বক্স আছিলে ইয়াত এটা ক্লিপ দিয়া আছে নিকাল থাকিব। ইয়াত আপোনাৰ এইটো চাৰ্জাৰ পিং ইয়াৰ আপোনাৰ কি কয় এইটো আপোনাৰ বেটেৰী চাৰ্জাৰ এইটো আপোনাৰ কেবুলটো দেই এইটো আপোনাৰ কুইক কেবুলটো হয় মানে সোনকালে চাৰ্জ হৈ যায় ইয়ানে 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ফুল চাৰ্জ হৈ যাব। যদি আপোনাৰ পূৰা 0% বেটেৰী আছে তেন্তে 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ফুল চাৰ্জ হৈ যাব। আৰু লগতে ইয়াত দিয়া আছে আপোনাৰ এটা ক্লিপ এইটো এটা ক্লিপ আৰু ইয়াত কিবা এটা বস্তু আৰু ডিটেইলছ আৰু ইয়াত এইটো মোবাইলত কি কি দিয়া হ'ব সেইটো জনাই দিয়ক। এইটো মোবাইলৰ ভিতৰত কি কি দিয়া হ'ব? অনলি টেম্পাৰ গ্লাছ বেক কভাৰটো চাওঁচোন বাৰু চাব লাগিব না কেনেকুৱা টেম্পাৰ গ্লাছটো ল' কোৱালিটি দিয়ে না হাই কোৱালিটি দিয়ে ভাল দিয়ে না বেয়া দিয়ে সেইটো চাব লাগিব না। এতিয়া ফ্ৰীটো দিয়ে এতিয়া ফ্ৰী দিছে বুলি বেয়াও দিব নোৱাৰে নহয় এতিয়া ভালো দিব সেইটো আপুনি চাই ল'ব পাৰিছে কেনেকুৱা দিব আছে টেম্পাৰ লগতে বেক কভাৰ আৰু বেক কভাৰ আপোনাৰ চাবলৈ ভাল লাগিছে। যদি অনলাইনটো লয় তেতিয়া 200 টকা 150 টকা ল'ব আৰু চাওঁতে ভাল বেয়া নহয়। এই কভাৰটো হৈছে আপোনাৰ ইলাষ্টিক মানে বহুত মানে কেবুল নিচিনা আৰু কি কওঁ এইটো আপোনাৰ অলপ যদি জাম্পিং হৈ যায় তেন্তে অলপটো জাম্পিং হ'ব যাতে আপোনাৰ মোবাইলটো সিমান বিষ নাপায় আৰু দেই এইটো চাবলৈ ভাল লাগিছে। কিন্তু অলপ লাইটিং অলপ ডিজাইন হ'লে আৰু মজা লাগিলেহেঁতেন। কোনোবা কয় না লোভে বা পাপে মৃত্যু সেইকাৰণে বেছি লোভ নকৰোঁ। আৰু ইয়াৰ টেম্পাৰটো চাওঁ বেলেগো পাব বুলি কৈছে বেগ এটা চাই ল'বা ভণ্টি কিমান ভাল নাই লগা। টেম্পাৰটো এইটো দেই টেম্পাৰ ঠিক ঠাকে আছে আৰু আপোনাক জনাই দিওঁ যে আপোনাৰ যোনটো মোবাইল থাকে দেই মোবাইলৰ ওপৰত এটা আপোনাক দিয়া থাকে প্লাষ্টিক এটা কিন্তু ইয়াত প্লাষ্টিক এটাও নাই লাগিছে নি নিকালে নিকালে প্লাষ্টিকটো চাওঁ দেই পেপাৰ নাই না মানে আপোনাৰ পেপাৰ এনেকুৱা এটা থাকে মানে এইটো মানে যোনটো আপোনাৰ দিয়া যায় টেম্পাৰ দেই সেই টেম্পাৰ অলপ পৰোঁতে আপোনাৰ ভাঙি যায়। কিন্তু প্লাষ্টিক মোৰ যদি অনলাইন মোবাইল লৈছিলোঁ মই এইটো অনলাইনত লৈছিলোঁ পক'টোৰ যোনটো মই এইটো ভিডিঅ' কৰিছোঁ সেইটো এতিয়ালৈকে মোৰ 4 বছৰ হৈ গ'ল একো প্ৰব্লেম দিয়া নাই। কিন্তু ইয়াত এটা প্লাষ্টিক এটা আহিছিলে লগতে মানে এইটো লাগি আহে সেইটো মানে বহুত ভাল। কিন্তু এইটো লাগি অহা যেতিয়ালৈকে সেইটো চলে তেতিয়ালৈকে আপুনি টেম্পাৰ লগাব নালাগে। যদি আপোনাৰ সেইটো যদি বেয়া হৈ যায় আপোনাৰ অলপ ছাইডৰ পৰা যদি আঁতৰি যায় তেন্তে সেইটো আপুনি আৰামকৈ ওলাই পিনে একদম ব্ৰেণ্ড নিউ নিচিনা দেখি তাৰপিছত টেম্পাৰ লগাব পাৰিব। আৰু মই লগতে টেম্পাৰ এটা লগাইছিলোঁ দুদিনতে বেয়া হৈ থাকিলে এতিয়া সেইটো লাগি আছে বাৰু সেইটো এক্সচেঞ্জ কৰা নাই। এতিয়া আকৌ এক্সচেঞ্জ কৰোঁ আকৌ ভাঙি থাকিব সেইকাৰণে এক্সচেঞ্জ কৰা নাই বাৰু। আৰু মই বহুত দোকানত সেই প্লাষ্টিকটো খুজি বিচাৰিলোঁ ক'তো নাপালোঁ। কিন্তু সেইটো ক'তো ষ্ট'ৰতে নাপায়। যদি আপোনাৰ যদি লগতে ক'ৰবাত লোকেল ষ্ট'ৰ আছে আপুনি সুধিব পাৰিব। বাইদেউ বন্ধুসকল আকৌ এটা কভাৰ আহিছে এইটো চাব পাৰে ইয়াত সোণৰ ৰং দিয়া আছে কিন্তু সোণ নহয় পিছে কিন্তু চাবলৈ বহুত ইউনিক লাগিছে দেই। তাৰ লগতে আৰু এটা দিয়া আছে এইটো আৰু এটা বছ ইয়াত ডিফেন্স এইটো আছে এই গোলটো অকল ডিফেন্স আছে দেই এটা অলপ ৰং আছে এই গোলটো আৰু লগতে ইয়াত অলপ মানে পূৰা 0 চাইজ গোল আৰু দেই। এতিয়া এই দুটাই ভাল লাগিছে কিন্তু অলপটো ব্ৰাইট মানে অলপটো ৰংটো অকল চেঞ্জ অলপ ডাৰ্ক কালাৰ আৰু এটা অলপ নৰ্মেল আৰু দেই। এতিয়া এই দুটাৰ ভিতৰত চাই লওক কোনটো ভণ্টিয়ে পচন্দ কৰে লৈ লওক। কিন্তু এইটো তেন্তে এইটো ল'ব ন তেন্তে এইটো ঠিকে আছে। আৰু ইয়াৰ দামটো অলপ কম নহ'ব নি চাই মেলি লগাইছে নি চাই মেলিতো অনলাইনৰ দাম নিয়ে লগালে না খালি আপুনি এইটো এটা ফ্ৰী দিছে আৰু লগতে এটা টেম্পাৰ অনলাইনটো সেইটো নিদিয়ে বাৰু সেইটো বাৰু হয় একো নিদিয়ে এইটো ঠিকে আছে। এতিয়া ভাইদেউ ইয়াৰ বিলটো বনাই লওঁ বেছি মোবাইলো নাচাওঁ কয় না বেছি চালে আকৌ বেলেগ পচন্দ হৈ যাব ভণ্টিয়ে বাৰ্থডে আৰু বেছিয়ে চিলিব সেইকাৰণে সস্তীয়াকৈ পটাই লওঁ। এতিয়া ইয়াৰ বিলটো ফটাফট বনাই দিয়ক। বিল ইয়াতে আছে এতিয়া বিলটো বনাই লওঁ ফটাফট তাৰপাছত আমি ফটাফট যাওঁগৈ
আজি গধূলিকে খাম কিবা অলপ দীঘল বস্তু সেইটা মাছ মাংস খাব নহয় হ'লেও কিবা এটা খাম আৰু বাৰ্থডে পাতি মানিম আৰু দেই এতিয়া ঘৰত গৈ একেবাৰে লগ কৰি লওঁ ফাইনেলি বন্ধুসকল এতিয়া পইচা দিয়া সময় এতিয়া ইমান কষ্ট দি ইমান পইচা গোটাইছিলোঁ এতিয়া গোটেই পইচাটো যাব বহুত বেয়া লাগিছে ভণ্টিৰ বাৰ্থডেলৈ আহিলেনো কিয় তাকে বেয়া লাগিছে আৰু দেই অহা বছৰ আহিলেও ভাল হ'লহেঁতেন কমচে কম 4 বছৰত এবাৰ আহিলেও হ'লহেঁতেন 4 বছৰ এবাৰ মানে 29 ফেব্ৰুৱাৰী কাছ সেইটো জন্ম হোৱা হ'লে এতিয়া গণি দিব লাগিব বেয়া লাগিছে দিবই লাগিব দেই দি দিওঁ ঘৰা গণামনি দি দিওঁ আৰু 1 2 3 4 5 6 7 8 9 10 12 13 গ'ল এইটো 4 যায় 200 টকা ভৰাই পাম আৰু বাকীটো এনজয় কৰিবলৈ পইচা পালো আৰু কেনেকুৱা গণিছে বেলেগৰ পইচা লুটি ললে মিঠা বহুত মিঠা ক'বই নালাগে ইমান পইচা দিলো 2টা ঘূৰাই দিছে এইটো ৰংটো বেলেগ আৰু বলক ঘৰকে যাওঁ বৈ কাম নাই বন্ধুসকল বিল বনাই ল'লো আপুনি চাব পাৰে ইয়াত বিল হৈছে আমাৰ এয়া বিল য'ত দিয়া আছে প্ৰাইচটো 2300 টকা ইয়ানি অনলাইন দামত 200 টকা কম আৰু লগতে 2টা অফাৰো পাইছোঁ য'ত আপোনাৰ বেক কভাৰ আছে এটা আৰু লগতে এটা আছে স্ক্ৰীন গাৰ্ড ইয়ানি আপোনাৰ কি কথা টেম্পাৰ গ্লাছ দেই এতিয়া 2টা ফ্ৰী আৰু লগতে 200 টকা ৰেহাই এই 200 টকা খাব পাৰি আৰু নহ'লে বাইকত তেল ভৰাব পাৰি আৰু ভণ্টি আজি গধূলি কি খুৱাব সেইটো সিয়ে জানে এতিয়া যাওঁগৈ আকৌ ঘৰত গৈ দেখা মানুহ কিহেদি এনজয় কৰিম আৰু দেই